ভূপৃষ্ঠৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰকাৰৰ জলবায়ু দেখিবলৈ পোৱা যায়। ইয়াৰ মূল কাৰণ হ'ল বায়ুৰ তাপ, চাপ, আৰ্দ্ৰতা, ঠাইখনৰ উচ্চতা, সাগৰৰ পৰা দূৰত্ব, মাটিৰ ঢাল আদি। গুৱাহাটীৰ পৰা শ্বিলঙৰ দূৰত্ব প্ৰায় 100 কিলোমিটাৰ। শ্বিলং আৰু গুৱাহাটীৰ মাজত দূৰত্ব বেছি নহয়, যদিও দুয়োখন ঠাইৰ মাজত জলবায়ুৰ যথেষ্ট পাৰ্থক্য আছে। শ্বিলঙত গোটেই বছৰ জুৰি ঠাণ্ডা অনুভৱ হয়। ইয়াৰ প্ৰধান কাৰণ হ'ল ঠাইখনৰ উচ্চতা। শ্বিলঙৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা 1600 মিটাৰ। সেইবাবে জলবায়ুৰ ক্ষেত্ৰত এনে পাৰ্থক্য দেখা যায়। উষ্ণতাৰ বাবেও কোনো এখন ঠাইৰ জলবায়ুৰ পাৰ্থক্য হোৱা দেখা যায়। বিষুৱৰ ওচৰৰ ঠাইবোৰত বায়ুমণ্ডলৰ উষ্ণতা বেছি। মেৰুৰ ওচৰৰ ঠাইবোৰৰ উষ্ণতা কম বাবে জলবায়ু শীতল। সাগৰ, মহাসাগৰ আৰু বিভিন্ন জলাশয় আদি থাকিলেও এখন ঠাইৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পৰে। সাগৰ, মহাসাগৰৰ বিশাল জলভাগ আৰু সাগৰীয় বতাহে উপকূল অঞ্চলৰ জলবায়ু সদায় শীতল কৰি ৰাখে। সেইবাবে সাগৰৰ পৰা আঁতৰৰ ঠাইৰ লগত সাগৰৰ ওচৰৰ ঠাইৰ জলবায়ু নিমিলে। ওখ পৰ্বত পাহাৰ আদি থাকিলেও জলবায়ুত প্ৰভাৱ পৰে। এনে পৰ্বত পাহাৰবোৰে জলীয় ভাৱ বহন কৰি অনা বতাহক বাধা দিয়ে। যিটো ফালে তেনে বতাহক বাধা দিয়ে সেইটো ফালত যথেষ্ট বৰষুণ হয় আৰু বিপৰীত ফালটোত বৰষুণ একেবাৰে কম হয়। প্ৰচলিত বতাহেও এখন ঠাইৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়। এনেদৰে বিভিন্ন কাৰকে এখন ঠাইৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়। মানুহৰ কাম-কাজ, ঘৰ-বাৰী, খাদ্যাভ্যাস, সাজ-পোছাক আদিত জলবায়ুৰ প্ৰভাৱ মন কৰিবলগীয়া। কৃষিৰ বাবে উপযোগী জলবায়ু অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি হ'ল কৃষি। আনহাতে বিষুৱীয় আৰু মেৰু অঞ্চল খেতিৰ বাবে উপযোগী নহয় বাবে তাত মানুহৰ প্ৰধান কাম হ'ল হাবিৰ পৰা ফল-মূল সংগ্ৰহ আৰু পশু চিকাৰ। মৰুভূমি অঞ্চলৰ ঠায়ে ঠায়ে থকা তৃণভূমিবোৰত মানুহে ঘাইকৈ পশুপালন কৰে। জলবায়ুৱে বাসস্থানৰ ওপৰতো প্ৰভাৱ পেলায়। বৰষুণ বেছি হোৱা ঠাইবোৰত ঘৰৰ ছালবোৰ বেছি থিয় বা এঢলীয়া হয়। যিবিলাক ঠাইত গৰম বেছি তাত মানুহে ঘৰৰ বেৰবোৰত মাটিৰ ডাঠ প্ৰলেপ দিয়ে। মেৰু অঞ্চলত মানুহে শীতকালত বৰফেৰে ঘৰ সাজি লয়। মানুহৰ খাদ্যাভ্যাসতো জলবায়ুৰ প্ৰভাৱ পেলায়। সাধাৰণতে এটা অঞ্চলত সহজতে হোৱা শস্য, শাক-পাচলি, ফল-মূল আদিৰ ওপৰতে এই অঞ্চলৰ মানুহৰ খাদ্য অভ্যাস গঢ়ি উঠে। অসমত ধান খেতি সহজতে হয় বাবে ইয়াত মানুহৰ প্ৰধান আহাৰ ভাত। আনহাতে পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যবোৰত ঘেঁহু খেতি বেছিকৈ হয় বাবে তাত মানুহৰ প্ৰধান আহাৰ ৰুটি। বিষুৱীয় আৰু মেৰু অঞ্চলত খেতি-বাতি বিশেষ নহয় বাবে তাত মানুহৰ প্ৰধান খাদ্য ফল-মূল আৰু মাংস। মানুহৰ সাজ-পোছাকতো জলবায়ুৰ প্ৰভাৱ পৰে। ঠাণ্ডা ঠাইৰ মানুহে ঊণৰ বা জন্তুৰ নোমেৰে তৈয়াৰী ডাঠ কাপোৰ পিন্ধে। গৰম ঠাইৰ মানুহে সাধাৰণতে কপাহী সূতাৰ পাতল কাপোৰ পিন্ধে। বালিময় মৰু অঞ্চলৰ মানুহে গোটেই গাটো ঢাকি ৰখা কাপোৰ পিন্ধে।